हायर सेकेंडारी 12%, ग्रेजुएट 3%, टोटल हल 15%, आको बीएड बा डीएलएड 15%, टोटल 30%, और टेटत जिखिनि नम्बर अपनी कैरी करिब तार पर 70%, এই टोटल 100% ওপৰত ভিত্তি কৰি ত্ৰিপুৰাৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো চলি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, যোৱা দুদিন আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে সদ্য ঘোষিত যি এলপি আৰু ইউপি সেকশনৰ যি অস্থায়ী মেধা তালিকা প্ৰকাশ পাইছিল, সেই মেধা তালিকাৰ কাট অফ যথেষ্ট হাই হৈছিল আৰু সেই কাট অফ যথেষ্ট হাই হোৱাৰ কাৰণবোৰ মই যোৱা ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কি পৰ্যায়ত গ'লে, কি প্ৰচেছত গ'লে আমি যিসকল জেনুইন ল'ৰা ছোৱালী লিখা পঢ়া কৰি কষ্ট কৰি লিখা পঢ়া কৰি আজি যিসকল জেনুইন ল'ৰা ছোৱালী বহি আছোঁ, সেইসকলে কি প্ৰচেছত গ'লে চাকৰি পাব, সেই প্ৰচেছটো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তো বন্ধুসকল, প্ৰথম যেটো আমাৰ কৰিবলগীয়া আছে সেইটো হৈছে আমাৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো চেঞ্জ কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিমান পাৰে আপোনালোকে সকলোকে মই কৈছোঁ, সকলোৱে ছাৰ বাইদেউ সকলোকে কৈছোঁ যে সকলোৱে যদি আদালতৰ দ্বাৰস্থ হ'ব লাগে তথাপিও হওক, যদি মুখ্যমন্ত্ৰীৰ ওচৰত যাব লাগে তথাপিও যাওক, যদি শিক্ষামন্ত্ৰীৰ ওচৰত যাব লাগে তথাপিও যাওক, ৰিক্ৰুটমেন্ট প্ৰসেসটো চেঞ্জ কৰিব লাগে। যি ধৰণে আমাৰ এলপি ইউপি বা গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ যিবিলাক ৰিক্ৰুটমেন্ট দি আছে চৰকাৰে, সেই গোটেই প্ৰসেসটো কমপ্লিটলি চেঞ্জ কৰিব লাগে। যেনেকৈ ধৰক আমাৰ যিটো প্ৰসেস চলি আছে যে হায়াৰ সেকেন্ডাৰী যিটো পাৰ্চেণ্ট, গ্ৰেজুৱেটৰ যিটো পাৰ্চেণ্ট, পোষ্ট গ্ৰেজুৱেটৰ যিটো পাৰ্চেণ্ট, টেটৰ যিটো পাৰ্চেণ্ট, বিএড বা ডিএলএডৰ যিটো পাৰ্চেণ্টেজ, এই গোটেইখিনি প্লাছ কৰি একেলগ কৰি যিটো এটা হিচাপ উলিওৱা হয় আৰু সেই হিচাপ মতে আমাৰ ৰিক্ৰুটমেন্ট প্ৰসেসবিলাক চলি আছে। এই প্ৰসেসটো যদি কৰি থাকে তেতিয়াহ'লে জেনুইন বহুতো ল'ৰা ছোৱালীয়ে নিযুক্তিৰ পৰা বঞ্চিত হ'ব আৰু বহু 2 নম্বৰী পন্থাৰে নিযুক্তি লাভ কৰিব পাৰিব। তো আমি কি কৰিব লাগিব, এই প্ৰসেসটো সম্পূৰ্ণৰূপে চেঞ্জ কৰক। যেনেকৈ মোৰ ভাল লগা এখন ষ্টেট হৈছে ত্ৰিপুৰাৰ যিটো ৰিক্ৰুটমেন্ট প্ৰসেস, এইটো মোৰ যথেষ্ট ভাল লাগিছে। আপোনালোকৰ যদি ভাল লাগে আপোনালোকে এই প্ৰসেসটোত সঁহাৰি জনাব। যেনেকুৱা ত্ৰিপুৰাৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো আপোনাৰ হায়াৰ সেকেন্ডাৰীত যিমান পাৰ্চেণ্টেজ আপুনি নাপাওক কিয়, সেই পাৰ্চেণ্টেজৰ পৰা 12% মাৰ্কহে ৰিক্ৰুটমেণ্টত এড কৰা হ'ব। গ্ৰেজুৱেটত আপুনি যিমান পাৰ্চেণ্ট নাপাওক কিয় তাৰ পৰা মাত্ৰ 3%হে আপোনাৰ এই ৰিক্ৰুটমেন্টত এড কৰা হ'ব। বিএড বা ডিএলএডত আপুনি যিমান পাৰ্চেণ্ট নাপাওক কিয় তাৰ পৰা মাত্ৰ 15%হে এড কৰা হ'ব। এই হায়াৰ সেকেন্ডাৰীত 12%, গ্ৰেজুৱেটত 3%, टोटल हल 15%, आको बीएड बा डीएलएडत 15%, टोटल 30%, और टेटत जिखिनि नम्बर अपनी कैरी करिब तार पर 70%, এই टोटल 100%ৰ ওপৰত ভিত্তি কৰি ত্ৰিপুৰাৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো চলি আছে। এই প্ৰসেসটো যদি আমাৰ ইয়াত কাৰ্যকৰী কৰে, মই ভাবো যে আমাৰ বহুত ল'ৰা ছোৱালীয়ে এই চৰকাৰী নিযুক্তি লাভ কৰিব পাৰিব। বহুত ল'ৰা ছোৱালীয়ে, নিবনুৱা ল'ৰা ছোৱালীয়ে যিবিলাক গৰীব ঘৰৰ পৰা উঠি আহিছে, পইচাৰ বিনিময়ত বিএড বা ডিএলএড কৰিব পৰা নাই, পইচাৰ কাৰণে হায়াৰ সেকেন্ডাৰীৰ মাৰ্ক ইম্প্ৰুভ কৰিব পৰা নাই, টকা নাই, সেইসকল ল'ৰা ছোৱালীৰ যথেষ্ট উপকাৰ হ'ব। আৰু এই 2 নম্বৰী প্ৰসেসত নিযুক্তি লাভ কৰাৰ যেটো চেষ্টা, এই চেষ্টাটো বন্ধ হৈ যাব। এই এটা কামেই কৰিব লাগে, এই নিযুক্তি প্ৰসেসটো চেঞ্জ কৰিব লাগে। যেটো ৰিক্ৰুটমেন্ট যেটো হল প্ৰসেস, এই প্ৰসেসটো যদি এই পদ্ধতিত আমি সকলোৱে একেলগ হৈ যদি এই প্ৰসেসটো চেঞ্জ কৰাবলৈ চৰকাৰক বাধ্য কৰাব পাৰোঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব, নিশ্চিতভাৱে জেনুইন ল'ৰা ছোৱালীখিনি চাকৰি পাব। কোনো 2 নম্বৰী পন্থাৰে নম্বৰ বৃদ্ধি কৰিলেও যথেষ্ট লাভালাভ নহ'ব। ৰিক্ৰুটমেন্ট প্ৰসেসত মানে এটাই কথা হ'ব, সেইটো হৈছে টেটৰ মাৰ্কৰ ওপৰত গুৰুত্ব বেছি দিব লাগিব। টেটৰ মাৰ্কৰ পৰা 70%, হায়াৰ সেকেন্ডাৰীৰ পৰা 12%, গ্ৰেজুৱেটৰ পৰা 3%, আৰু আপোনাৰ বিএড বা ডিএলএডৰ পৰা 15%, এই টোটাল মাৰ্কৰ ওপৰত ভিত্তি কৰি এই প্ৰসেসটো কাৰ্যকৰী কৰিব লাগিব। যদি এইটো কৰিব পাৰো তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত থাকক। বহু ল'ৰা ছোৱালী, বহু সংখ্যক পৰৱৰ্তী পৰ্যায়ত বহু সংখ্যক ল'ৰা ছোৱালীৰ কপাল খোল খাব, সিহঁতে চাকৰি পাব। 2 নম্বৰী পন্থাৰে চাৰ্টিফিকেট কিনি অনাসকল মানে লাভৱান হ'ব নোৱাৰিব, আৰু সিহঁতক আমি ভেটা দিয়াৰ এই এটাই ৰাস্তা, আৰু দ্বিতীয় কোনো ৰাস্তাত আপুনি ভেটা দিব নোৱাৰে। কাৰণ বিএড বা ডিএলএডে
যেটো নম্বৰ দিয়ে হেতু ইউনিভাৰ্সিটি এনসিটি ৰিকগনাইজ কৰে ইউনিভাৰ্সিটি গতিকে আপুনি তাত একো কৰিব নোৱাৰে হিয়তে 95% আনিলো আপুনি একো কৰিব নোৱাৰিব কাৰণ হেতু এনসিটি ৰিকগনাইজ ইউনিভাৰ্সিটি হিয়তে ৰেগুলাৰ মোডত পঢ়া বুলি দেখুৱাই এই নম্বৰটো হিয়তে লৈ আহে গতিকে তাত একো কৰিব নোৱাৰে 2 নম্বৰ মাৰ্ক ইমপ্ৰুভমেন্টৰ ক্ষেত্ৰত হয় টকাৰ বিনিময়ত মাৰ্ক ইমপ্ৰুভমেন্ট কৰে কিন্তু আপুনি মই তাত একো কৰিব নোৱাৰিম কিহৰ কাৰণে যে হিয়তে ইমপ্ৰুভমেন্ট চৰকাৰে কৰিবলৈ দিছে আদাৰ সাবজেক্টৰ কথাটো বেলেগ কিন্তু সেম সাবজেক্ট যদি হয় তেতিয়াহলে আপুনি মই কৰিবলগীয়া একো নাথাকিব আমাৰ এটাই কাম কৰিব পাৰিম হেতু হৈছে ৰিক্ৰুটমেন্ট প্ৰসেসটো চেঞ্জ কৰিব পাৰিম যদি আপোনালোকে সকলোৱে একলগ হৈ মুখ্যমন্ত্ৰী সাক্ষাৎ কৰক শিক্ষামন্ত্ৰী সাক্ষাৎ কৰক প্ৰয়োজন হলে আদালতৰ দ্বাৰস্থ হওক ন্যায়ালয়ৰ দ্বাৰস্থ হওক তথাপিও এই ৰিক্ৰুটমেন্ট প্ৰসেসটো চেঞ্জ কৰাৰ ওপৰত সকলোৱে গুৰুত্ব দিব লাগে এইখিনি আজিৰ ভিডিঅ আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅটো যদি ভাল লাগে ভিডিঅটো লাইক কৰিব আৰু শেয়াৰ কৰিব ধন্যবাদ জয় আই অসম।